थाखायनो गिनाय गैयाजासे आंनि हाबाखौ मावलांदों। दावबायसा बर', डक्टर नीलुत स्वर्गियारी, राकेश ब्रह्म, आमार इफाले आसे धर्म नारायण दास, रेवरेवा नार्जीहारी और सञ्जीव तांती, ছজন আমাৰ নতুন ইয়াং যিসকল শপত গ্ৰহণ কৰিলে মই তেখেতসকলক আজি কংগ্ৰেচুলেশ্যন দিছোঁ। আজি আমাৰ এই টিমটো আমাৰ ষ্ট্ৰং হ'ল আৰু বাঢ়ি গ'ল। এতিয়া আমাৰ বিটিআৰৰ চৰকাৰখনত যিখিনি এজেণ্ডা লৈ আমি আহিছোঁ সেই এজেণ্ডাবিলাক ৰূপায়ণ কৰাৰ কাৰণে আমি লাহে লাহেকৈ আগবাঢ়ি যাম। যোৱা বছৰটোত কোড অফ কণ্ডাক্ট আৰু কৰোনাৰ কাৰণে বিভিন্ন কাম কাজ বহুত বেছি হোৱা নাই। এতিয়া আমাৰ হাতত সময় খুব কম। হয়তো এই ফেব্ৰুৱাৰীৰ লাষ্ট উইকত বা ছেকেণ্ড উইকত কোড অফ কণ্ডাক্ট ডিক্লেয়াৰ হ'ব বুলি আমি শুনি আছোঁ। কিন্তু ইয়াৰ মাজতেও কিছুমান পৰিৱৰ্তন আনি পেলাই এফেক্টিভলি কাম কৰাৰ কাৰণে আমাৰ চৰকাৰে আগবাঢ়ি আছে। আমি শিক্ষা খণ্ডত, এগ্ৰিকালচাৰৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত আমি কাম কৰিবলৈ আগবাঢ়ি আছোঁ আৰু মই আশা কৰিছোঁ সকলো ৰাইজৰ সহযোগত এই BTCত আমি এটা স্বচ্ছ আৰু নিকা এটা গভৰ্ণমেণ্ট আমি চলাই লৈ যাব পাৰিম আৰু দুৰ্নীতিমুক্ত এটা গভৰ্ণমেণ্ট আমি চলাই লৈ যাব পাৰিম। আৰু সেইকাৰণে আমি কেইদিনমান আগতে আমাৰ এক্সিকিউটিভ মেম্বাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ এক্সিকিউটিভ মেম্বাৰ আমাৰ চৰকাৰৰ গৌতম দাস ডাঙৰীয়াৰ নেতৃত্বত আমি এটা ইনকুৱাৰী কমিটি আমি গঠন কৰি দিছোঁ। আৰু সেই ইনকুৱাৰী কমিটিয়ে এতিয়ালৈকে আমাৰ BTCত যিমানখিনি ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ আৰু এনামলিজ আছে সেইটো আমাৰ বিষয়াসকলৰ লগত লগ লাগি ইনকুৱাৰী কৰা হ'ব। যিটো আপোনালোকে সুধি আছে কি কোনোদিনা জেলত যাব, কোনোদিনা জেলত যাব। আমাৰ হাতত এতিয়ালৈকে 2300 crore লাইবিলিটিছৰ এটা লিষ্ট আছে, হোৱাইট পেপাৰ আছে। আৰু এই 2300 crore লাইবিলিটিজ যিটো হোৱাইট পেপাৰ, এই লাইবিলিটিজ হোৱাইট পেপাৰটো লৈ পেলাই আমি এতিয়া ডিপাৰ্টমেণ্টে এনকুৱাৰী কৰি আছোঁ। আৰু এইটো ওলাই পেলাই য'ত মানে মেক্সিমাম আজি এনামলিজ হৈছে ইয়াৰ ওপৰত কেছ দিয়া হ'ব। আৰু যিসকলে আজিলৈকে কাৰেকশ্যন কৰিব পৰা অৱস্থাত আছে সেইসকলক যদি নিজৰ আধৰুৱা কামবিলাক কৰি দিয়ে সেইসকলক ৰেহাই দিয়া হ'ব। কিন্তু যিটো মানে কামেই কৰা নাই, এনেই পইচা ওলাই খাইছে, কমপ্লিটলি মানে এইটো মিছ এপ্ৰপ্ৰিয়েশ্যন কৰিছে, কৰাপশ্যন কৰিছে, এইটো কিন্তু মানে কোনোদিনে ৰেহাই দিয়া নহ'ব। আজি চেণ্ট্ৰেলৰ এটা বাজেট দাখিল কৰিব কিমান আশা কৰিছে চেণ্ট্ৰেল বাজেটৰ পৰা BTC অঞ্চলৰ বিটিআৰ? চব চেণ্ট্ৰেল বাজেটত ডাইৰেক্টলি BTC বুলি হয়তো আহিব, কিন্তু তাত আমাৰ অসমৰ কাৰণে থাকিব, 6 শিডিউলৰ কাৰণে থাকিব, NECৰ কাৰণে পৰা থাকিব, ডোনাৰত থাকিব আৰু সেইবিলাক আমাৰ চ'ৰ্চ হয়। তো এইকাৰণে আমি আশা কৰিছোঁ যে কেন্দ্ৰ চৰকাৰে এইবাৰ অসমক অধিক বাজেট দিব আৰু সেই বাজেটৰ পৰাই আমাক যিখিনি প্ৰয়োজন সেই বাজেটখিনি আমি পাবলৈ সক্ষম হ'ম। থেংক ইউ। যিটো নেকি ডাইনী হত্যা বা হুইচ হাণ্টিং, ইয়াত মানে IPCত কোনো কেছ তেনেকুৱা ল'ব পৰা সুবিধাই নাছিলে আমি দেখিবলৈ পাইছোঁ। আৰু গভৰ্ণমেণ্টত তেনেকুৱা কম্পেনচেশ্যন দিয়াৰ কোনো সুবিধা নাছিলে। আমাৰ অঞ্চলটো ট্ৰাইবেল অধ্যুষিত অঞ্চল হিচাপে আৰু নট অনলি ট্ৰাইবেল, বিভিন্ন কমিউনিটিত হুইচ হাণ্টিংটো হয়। তো সেইকাৰণে আমাৰ যিটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত আমি আহি থকা যিটো আমাৰ এক্সিকিউটিভ কাউন্সিল বহিম, তেতিয়া আমাৰ এক্সিকিউটিভ কাউন্সিলত ইয়াৰ কাৰণে আমি ব্যৱস্থা ৰাখিম। আৰু আমি ইতিমধ্যে চৰ্চা কৰি আছোঁ যে বহুতখিনি পৰিয়াল হুইচ হাণ্টিঙৰ ভিক্টিম হৈ পেলাই তেখেতসকলে যথেষ্ট ক্ষতি হৈছে। এই পৰিয়ালখিনি ৰিহেবিলিট কৰাৰ কাৰণে আমাৰ BTC গভৰ্ণমেণ্টখনে আমি কিছুমান পদক্ষেপ আমাৰ হাতত লৈছোঁ আৰু এইটো নেক্সট এক্সিকিউটিভ কাউন্সিলত পাছ কৰাৰ লগে লগে আপোনালোকক জনাই দিম। হয়, এভিকশ্যন যিটো ৰিউমাৰ সেইটো এনেকুৱা কি বেল এণ্ড ব্লক বা ফৰেষ্ট অঞ্চলত লৈ পেলাই বিভিন্ন কেছ আছে অসমত, নট অনলি অসম, অল অভাৰ ইণ্ডিয়া তেনেকুৱা বহুত কেছ আছে। ক'ৰবাত ফৰেষ্ট এনক্ৰ'চ কৰিছে, ক'ৰবাত মানে বেল এণ্ড ব্লক বা ৰিজাৰ্ভ লেণ্ডবিলাক এক্ৰ'চ কৰিছে, তেনেকুৱা বহুত কেছেছ আছে। সেই কেছেছবিলাক সময়ে সময়ে বিভিন্ন অঞ্চলবিলাকত আহে। আমাৰ অঞ্চলতো সিদিনা যিটো ওলাল সেইটো আমি পিছত এনকুৱাৰী কৰি ডিপাৰ্টমেণ্টৰ পৰা গম পালোঁ সেইটো মানে আগৰে কেছ তেনেকুৱা পেণ্ডিং হৈ আছে। আৰু হাইকোৰ্টে সময়ে সময়ে তেখেতসকলে একশ্যন টেকেন ৰিপৰ্ট বিচাৰে। এতিয়া কথাটো হৈছে যে ৰেভিনিউ ডিপাৰ্টমেণ্ট যিটো আছে সেইটো কাউন্সিলৰ ট্ৰেন্সফাৰ ছাবজেক্ট,
মানে এইটো আমাৰ ছাবজেক্ট হয় তো সেইকাৰণে আমাৰ অঞ্চলত যদি কাকবা এভেকশ্যন কৰিব লাগে কাকবা ভূমি পাট্টা দিব লাগে সেইটো কাউন্সিলৰ ডিচিশ্যনেদি হ'ব এইটো কোনোবা কাৰোবাৰ ডিচিশ্যনেদি নহ'ব তো এইকাৰণে এতিয়া আমাক হাইকোৰ্টে যে কাউন্সিলে এইটো কৰক বুলি এতিয়ালৈকে কোনো তেনেকুৱা অৰ্ডাৰ নাই তেখেতে নিজৰ মতে তেখেতসকলৰ কিন্তু কোনোবা কেছৰ ওপৰত বেছ কৰি পেলাই কিছুমান নটিফিকেশ্যন ওলাই দিয়ে কিবা দিয়ে এতিয়া আমাৰ এক্সিকিউটিভ কাউন্সিলে যেতিয়ালৈকে ডিচিশ্যন নলয় যে অমুকাক ইয়াৰ পৰা গুচাব লাগে অমুকাক ইয়াত আনিব লাগে তেতিয়ালৈকে ইয়াত কাকো এভেকশ্যন কৰিব নোৱাৰিব আৰু এইকাৰণে আজি কাউন্সিলে আমাৰ ফাৰ্ষ্ট চিটিঙতে এইটো আমাৰ UPPLৰ কমিটমেণ্ট আছিল BJPৰো আছিলে সকলোৰো আছিলে যে বহুত ইয়াত ভূমিহীন লোক আছে এই ভূমিহীন লোকবিলাকক ভূমি পাট্টা দিব লাগে বুলি আগৰ ডিচিশ্যন আছিলে আৰু সেইকাৰণে আমি অতি শীঘ্ৰে কাউন্সিল বহা আমাৰ শপত গ্ৰহণৰ পিছতে এই এমাহৰ ভিতৰতে আমি 5,000 আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বেনিফিচিয়াৰীক আমি কি ভূমি পাট্টা দিছোঁ আৰু অলৰেডি আমাৰ হাতত 11,000 আৰু আমাৰ ৰেডি হৈ আছে আৰু সেই 11,000টো আমি ডিষ্ট্ৰিবিউট কৰিম আৰু ইয়াৰ পিছতো অহা 2 মাহৰ ভিতৰতে প্ৰত্যেকটো ডিষ্ট্ৰিক্টে আমি লেণ্ড ৰেভিনিউটো চাবৰ কাৰণে দায়িত্ব দিম আৰু আমাৰ ডিষ্ট্ৰিক্ট আৰু সাব ডিভিজন যেটো আমাৰ লেণ্ড এডভাইজাৰী কমিটি সেইটো আমি গঠন কৰি দিম আৰু লগে লগে ইয়াত লক্ষ লক্ষ যিবিলাক ভূমিহীন আমাৰ জাতি জনগোষ্ঠী জনসাধাৰণ আছে তেখেতসকলে ভূমি পাট্টা পাবলৈ সক্ষম হ'ব এই ভূমিৰ কথাটো লৈ পেলাই নাটক কৰি লাভ নাই যোৱা 17 বছৰত বহুতে ভূমিৰ কথাটো নাটক কৰি পেলাই MLA হ'ল মন্ত্ৰী হ'ল বহুতে মানে এইটো নাটক কৰি পেলাই BTC কাউন্সিলখন চলালে কিন্তু তেখেতসকলে কোনো ৰাইজৰ দুখ দুৰ্যোগত মাত মাতা নাই ৰাইজৰ কাৰণে একো কাম কৰা নাই এই চৰকাৰখনে ৰাইজৰ কাম কৰিবলৈ আহিছো ৰাইজৰ দুখ দুৰ্যোগ আমি মুচিবলৈ আহিছো সেই কাৰণে যিমানখিনি আমাৰ ক্ষমতা আছে প্ৰত্যেকটো মানে আমি সজতে প্ৰপাৰ ইউটিলাইজ কৰিম আৰু সকলো জাতি জনগোষ্ঠীক হেপিলি জীয়াই থাকিব পৰাৰ কাৰণে কিছুমান কাম অলৰেডি আমি আৰম্ভ কৰিম চেন্ট্ৰেল সিলেকশন বোৰ্ড নতুনকৈ গঠন কৰিব হৈছে এইটো বহুত ডাঙৰ এটা কি বুলি ক'ব এইটো এটা ক্ৰকডাইলৰ নিচিনা আছিলে যোৱা চৰকাৰত মানে ঘৰিয়ালৰ নিচিনা আছিলে এইটো মানে যিটো চেন্ট্ৰেল সিলেকশন বোৰ্ড এইটো সবে বিচাৰে চেন্ট্ৰেল সিলেকশন বোৰ্ড লাগে এইটো CSB লাগে বুলি কিন্তু এতিয়া CSBও এটা ইনকুৰিৰ আউটাৰ আছে যেটো CSB আছে এই CSB কৰি যোৱা কামবিলাকো এটা ইনকুৰি আউটাৰ আছে গতিকে CSB টোক আমি এতিয়া তাৎক্ষণিকভাৱে আমি CSB টোক ইয়াত আনিব বিচৰা নাই কিন্তু উইদাউট CSB আমাৰ যিখিনি প্ৰচিডিউৰ আছে ল আছে ইয়াৰ দ্বাৰাই যিখিনি ভেকেন্ট পোষ্ট আছে সেইটো ফিল আপ কৰিব লাগে